কুৱেশ্যন নম্বৰ 7ত কি কৈছে তোমালোকে চোৱা। কুৱেশ্যন নম্বৰ 7ত কৈছে ABC ত্ৰিভুজৰ AB আৰু AC বাহু দুটাৰ ওপৰত দুটা বিন্দু ক্ৰমে D আৰু E এনেদৰে লোৱা হৈছে যাতে কালি DBC সমান কালি EBC প্ৰমাণ কৰিব লাগে যে DE সমান্তৰাল BC। কথাখিনি নিশ্চয় বুজি পাইছা। ABC এটা ত্ৰিভুজ, ইয়াতে ABৰ ওপৰত D বিন্দু আছে আৰু ACৰ ওপৰত কৈছে E বিন্দু আছে, ঠিক আছে। আৰু কৈছে যে মানে E আৰু D আৰু E বিন্দুটো এনেদৰে লোৱা আছে যাতে DBC অৰ্থাৎ এইটো ত্ৰিভুজ আৰু তোমালোকৰ EBC এইটো ত্ৰিভুজ, এই ত্ৰিভুজ দুটাৰ কালি সমান, এইখিনি তোমালোকক কৈয়ে দিছে। ত্ৰিভুজ DBC আৰু ত্ৰিভুজ EBCৰ কালি সমান। তোমালোকক প্ৰমাণ কৰিব দিছে যে DE সমান্তৰাল BC অৰ্থাৎ এইটো আৰু এইটো সমান্তৰাল বুলি তোমালোকক প্ৰমাণ কৰিব দিছে। একেবাৰে ইজি হয় এইটো। ইয়াতে তোমালোকক প্ৰথমতে কি দিয়া আছে তোমালোকক চাব লাগিব। ইয়াতে কৈছে যে প্ৰমাণত এনেদৰে তোমালোকক লিখিব লাগিব যিহেতু কালি DBC সমান কালি EBC অৰ্থাৎ DBC EBCৰ কালি সমান বুলি তোমালোকক কৈ দিছে। তো তোমালোকে আগতে পাইছিলা যে দুটা ত্ৰিভুজৰ কালি কেতিয়া সমান হয়, যেতিয়া দুটা ত্ৰিভুজ একে ভূমিৰ ওপৰত থাকে আৰু একে সমান্তৰাল ৰেখাৰ ওপৰত যদি থাকে সেই সময়তে আমি ক'ব পাৰিম যে ত্ৰিভুজ দুটাৰ কালি কি হয়, সমান হয়। ইয়াতে চোৱা DBC এইটোৰ ভূমি হৈছে তোমালোকৰ BC, ঠিক একেদৰে EBC এইটোৰ ভূমি তোমালোকৰ কি হৈছে, এইটো হৈছে তোমালোকৰ BC। তো ইয়াতে তোমালোকে চোৱা দুয়োটা ত্ৰিভুজে ইয়াতে চোৱা DBC তোমালোকৰ ভূমি হৈছে BC আৰু সমান্তৰাল ৰেখা হৈছে DE আৰু BC, ঠিক একেদৰে EBCৰো সমান্তৰাল ৰেখা সেম DE আৰু BC সমান্তৰাল ৰেখাৰ মাজত আছে। এনে ক্ষেত্ৰত তোমালোকে ডাইৰেক্ট ক'ব পাৰা যে DE সমান্তৰাল BC। মই তোমালোকক কথাখিনি লিখি দিছোঁ, তোমালোকে ডাইৰেক্ট বুজি পাবা। ইয়াতে কথাখিনি কি লিখা হ'ল তোমালোকে ধুনীয়াকৈ চোৱা। যিহেতু কালি DBC আৰু EBCৰ কালি সমান বুলি কৈয়ে দিছে, DBC আৰু EBCৰ কালি সমান, তেনে ক্ষেত্ৰত আমি ইয়াতে চালোঁ যে এই সমানকালীৰ ত্ৰিভুজ দুটা একে ভূমি দুয়োটা চোৱা তোমালোকে BCৰ ওপৰত আছে। DBC আৰু EBC দুয়োটাৰ ভূমি হৈছে কি BCৰ ওপৰত অৱস্থিত। গতিকে চোৱা তোমালোকে ত্ৰিভুজ DBC আৰু ত্ৰিভুজ EBC একে সমান্তৰাল ৰেখাৰ মাজত থাকিব লাগিব। মই কথাটো কৈছোঁ যে মানে দুটা ত্ৰিভুজ যেতিয়া একে সমান্তৰাল ৰেখা আৰু একে ভূমিৰ মাজত থাকে সেই সময়তে ত্ৰিভুজ দুটাৰ কালি কি হয়, সমান হয়, ঠিক আছে। গতিকে DBC আৰু EBCৰ একে সমান্তৰাল ৰেখাৰ মাজত থাকিব লাগিব। তেনে ক্ষেত্ৰত আমি ডাইৰেক্ট ক'ব পাৰিম যে DE সমান্তৰাল BC। এইখিনি তোমালোকক প্ৰুভ কৰিব দিছিল, এইখিনি লিখিলে হৈ যাব।